গ্ৰেড 3 আৰু গ্ৰেড 4ত নতুনকৈ বহুখিনি পদ মুকলি হৈছে। এইখিনি পদত কোনসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু এইখিনি পদত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন, বয়স আৰু এপ্লাই লাষ্ট ডেট কেতিয়া। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত নতুনকৈ যিখিনি পদ মুকলি হৈছে, এইখিনি পদত এপ্লাই কৰিবলৈ যিটো বয়স, সেই বয়সটো হৈছে 18ৰ পৰা 40 বছৰ। তাৰপিছত এতিয়া আপোনালোকৰ নতুনকৈ যিখিনি পদ মুকলি হৈছে, এই পদখিনিত আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব নোৱাৰে। এইখিনি পদত এপ্লাই কৰিব পাৰিব অকল মাজুলী ডিষ্ট্ৰিক্টৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকেহে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। এই পদখিনি মুকলি হৈছে মাজুলী ডিষ্ট্ৰিক্টৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা। এতিয়া আমাৰ মাজুলীৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে এইখিনি পোষ্টত এপ্লাই কৰিবলৈ অফলাইন পদ্ধতিৰে এপ্লাই কৰিব লাগিব। এইখিনি পোষ্টত কোনো ধৰণৰ অনলাইন এপ্লাই নহয়, আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। এতিয়া আপোনালোকৰ এইখিনি পোষ্টৰ এপ্লাইটো লাষ্ট ডেট সেইটো হৈছে 17 জুন। 17 জুনৰ ভিতৰত অফলাইন মাধ্যমে এইখিনি পোষ্টত এপ্লাই কৰিব লাগিব। এতিয়া আপোনালোকক মই কৈ দিছোঁ পদকেইটাৰ নাম। আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত টোটেল 7টা পদ মুকলি হৈছে। কেছ ৱৰ্কাৰত আছে 2টা, কাউন্সিলাৰ আছে 1টা, অফিচ এছিষ্টেণ্ট আছে 1টা, মাল্টিপাৰ্পাছ ৱৰ্কাৰ আছে 1টা আৰু চিকিউৰিটি গাৰ্ড আছে 2টা পদ। তাৰপিছত আপোনালোকৰ আহি গ'ল এইখিনি পোষ্টত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইটো কিমান হ'ব লাগে। যিটো কেছ ৱৰ্কাৰ পদ আছে তাত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইটো হ'ব লাগিব বেচেলাৰ ডিগ্ৰী ইন ল, নাইবা ছ'চিয়েল ৱৰ্কাৰ, নাইবা ছ'চিয়লজি, নাইবা ছ'চিয়েল চায়েন্স, নাইবা ফিজিঅ'লজি, এইকেইটা আপুনি বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। তাৰপিছত যিটো কাউন্সিলাৰ পদ আছে সেই পদটোত এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব ডিগ্ৰী ডিপ্ল'মা, আপোনালোকৰ এটা হাই এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। তাৰপিছত যিটো অফিচ এছিষ্টেণ্ট পদ আছে সেই অফিচ এছিষ্টেণ্টৰ পদটোত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইটো হ'ব লাগে ডিগ্ৰী, আপোনালোকৰ যিকোনো এটা ডিগ্ৰী লাগিব আৰু লগত আপোনালোকৰ কম্পিউটাৰ নাইবা ITI এখন ডিপ্ল'মা লাগিব। তাৰপিছত আপোনালোকৰ যিটো মাল্টিপাৰ্পাছ ৱৰ্কাৰ পদ আছে তাত এপ্লাই কৰা যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইটো হৈছে মেট্ৰিক পাছ, আৰু যিটো চিকিউৰিটি গাৰ্ড পদ আছে তাত এপ্লাই কৰা যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হৈছে মেট্ৰিক পাছ। আপোনালোকে মাল্টিপাৰ্পাছ ৱৰ্কাৰ আৰু চিকিউৰিটি গাৰ্ডত চিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকৰ এই আটাইখিনি পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন হ'ব। আপোনালোকৰ যিটো কেছ ৱৰ্কাৰ পদ আছে তাত আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব 3 বছৰ, কাউন্সিলাৰত 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, অফিচ এছিষ্টেণ্টৰ বাবে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু আপোনালোকৰ যিটো চিকিউৰিটি গাৰ্ড পদ আছে তাৰ বাবে আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এতিয়া আমাৰ বহুতো কেণ্ডিডেটৰ এটা সমস্যা হ'ব, সেইটো হৈছে তেওঁলোকৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই। এতিয়া আপোনালোকৰ যদিহে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই তেনে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব নে নোৱাৰে। আপোনালোকৰ যদিহে এক্সপিৰিয়েঞ্চ নাই তথাপিতো এইখিনি পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যিটো এপ্লাই সেই এপ্লাইটো কৰিবলৈ আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাই। আপোনালোকৰ এডভাৰটাইজমেণ্টত যিটো এক্সপিৰিয়েঞ্চ সেইটো বিচাৰিছে, কিন্তু যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ নাই তথাপিতো আপোনালোকে এপ্লাই ধুনীয়াকৈ কৰিব পাৰিব। গতিকে আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব। সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি এডুকেশ্যন কোৱালিফিকেশ্যনৰ আপোনালোকৰ ডকুমেণ্টছ আছে, নাইবা আপোনালোকৰ ID প্ৰুফ আছে আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট আছে, সেই আটাইখিনি আপোনালোকে লগত লৈ আমাৰ মাজুলী যিটো DC অফিচ, DC অফিচৰ 2nd ফ্ল'ৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচ আছে। আকৌ কৈছোঁ নতুন যিটো DC অফিচ হয়তো আমাৰ মাজুলী সকলোৱে চিনি পায়, সেই নতুন DC অফিচৰ 2nd ফ্ল'ৰত আপোনালোকৰ ছ'চিয়েল ৱেলফেয়াৰৰ যিটো অফিচ আছে সেই অফিচত গৈ আপোনালোকে অফলাইন মাধ্যমেৰে সেই ফৰ্মখন ফিল আপ কৰি নি আৰু ডকুমেণ্টছখিনি লৈ আপোনালোকে এটা বক্স আছে সেই বক্সত ভৰাই থৈ আহিলে হৈ যাব। আৰু আপোনাৰ কোনো ধৰণৰ এইখিনি পোষ্টত এপ্লাই কৰাৰ আপোনালোকে কোনো ধৰণৰ আপোনালোকে অনলাইন মেথডত এপ্লাই কৰিব নোৱাৰিব। আৰু আপোনালোকৰ এইখিনি পোষ্টত যদি চিলেকশ্যন আছে তাত অনলি এটা ভাইভা টেষ্ট হ'ব, বা কোনো ধৰণৰ ৰিটেন টেষ্ট অনুষ্ঠিত নহয়, আপোনালোকে অকল এটা ভাইভা দিলে হৈ যাব। গতিকে আপোনালোকক কাৰোবাক যদি ষ্টেণ্ডাৰ্ড ফৰ্মখন নাইবা অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট সেইটো যদি আপোনালোকক কাৰোবাক লাগে তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম প্ৰফুল্ল অসম তাত গৈ মেছেজ কৰিব, আপোনাক ভালদৰে বুজাই দিম।
আৰু যদি আপোনালোকৰ এই পদখিনিৰ বিষয়ে কিবা জানিব লগা আছে তেন্তে কমেণ্ট কৰিব নাইবা ইনষ্টাগ্ৰামত মেছেজ কৰিব এবং ভালদৰে বুজাই দিম। গতিকে আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ বহুত এটা ভাল খবৰ, অনলি মাজুলী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ বাবে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত নতুনকৈ 7টা পদ মুকলি হৈছে। গতিকে আপোনালোকে খুব সোনকালে এইখিনি পোষ্টত এপ্লাই কৰি দিয়ক। এপ্লাই যিটো লাষ্ট ডেট সেইটো হৈছে 17 জুন। বৰ্তমান এইখিনি পোষ্টৰ এপ্লাই হৈ আছে আৰু আপোনালোকে পাৰিলে অলপ সোনকালে যাব, যিহেতু আপোনালোকৰ দেৰিকৈ গ'লে আপোনালোকৰ কিবা কাৰণৰ অফিচ বন্ধ হৈ যাব পাৰে। গতিকে আপোনালোকে সোনকালে যাব আৰু খুব কম দিনৰ ভিতৰতে এপ্লাই কৰি দিয়ক। ধন্যবাদ।